নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনেকৈ আপোনালোক সকলোৱে ভালে আছে চাগে। আপোনালোকে জানেনে কাৰ গৰ্ভৱতী সাপৰ বলত মা সীতাই বনবাস খাটিব লগা হৈছিল? যদি নাজানে আহক মই কাহিনীটো শুনো। মোৰ কাহিনীটো ভালকৈ শুনিব মনোযোগেৰে। সনাতন ধৰ্মৰ গ্ৰন্থত কোৱা হৈছে যে বেয়া কামৰ ফল সদায় বেয়া হয়, লাগে হ'লে ভগৱানেই নহওক কিয়। এক উদাহৰণ মা সীতাৰ ওপৰত আছে, যাৰ বিষয়ে ৰামায়ণত কোৱা হৈছে। ৰামায়ণত বেলেগ বেলেগ ধৰণে লিখা হৈছে। তাৰ ভিতৰত এটা লিখনি এনেদৰে আছে: মা সীতাৰ এটা ভাটৌৰ পৰা শাপ পাইছিল, যাৰ ফলত ভগৱান ৰামৰ পৰা বেলেগ হ'ব লগা হৈছিল। সেয়া কেনেকৈ হ'ল শুনো আহক। সৰু কালতে এদিন সীতাই লগৰীয়াৰ সৈতে বাগিচাত খেলি আছিল। তেতিয়া সেই বাগিচাত এহাল ভাটৌ চৰাই গছত বহি আছিল। সেই চৰাইহালে ভগৱান ৰাম আৰু মা সীতাৰ বিষয়ে কথা পাতি আছিল। চৰাইহালৰ কথা শুনি মা সীতাৰ সেইফালে চকু পৰিল। মাইকী ভাটৌটোৱে কৈ আছিল যে অযোধ্যাৰ ৰাজকুমাৰ ৰাম বহুত গুণৱান হয়, যাৰ বিয়া মা সীতাৰ লগত হ'ব। ভাটৌজনীৰ মুখত সীতাৰ নাম শুনি আচৰিত হৈ গ'ল আৰু মা সীতাৰ নিজৰ বিষয়ে শুনি আৰু জানিবলৈ মন গ'ল। তাৰ পাছত মা সীতাই নিজৰ সখী হতুৱাই ভাটৌ চৰাইহাল বান্ধি আনিলে আৰু সেই চৰাইহালক সুধিলে, তোমালোকে ভৱিষ্যতৰ বিষয়ে ইমান কেনেকৈ গম পালা? চৰাই দুটাই ক'লে যে ইয়াৰ আগতে আমি বাল্মীকি আশ্ৰমত আছিলোঁ আৰু তাত সদায় ৰাম আৰু সীতাৰ জীৱনৰ বিষয়ে কোৱা হৈছিল। সেইকাৰণে সেই দুয়োজনৰ বিষয়ে কোৱা সকলো কথা ভালকৈ মনত আছে। মা সীতাই চৰাই দুজনীক ক'লে যে তোমালোকে যিজনী সীতাৰ কথা কৈছা সেয়া ময়ে হয়। মই মোৰ আৰু প্ৰভু ৰামৰ বিষয়ে আৰু জানিব বিচাৰিছোঁ। তেতিয়া মতা ভাটৌটোৱে ক'লে, হে সীতা মা, আপোনাৰ বিবাহ অযোধ্যাৰ ৰজা দশৰথৰ ডাঙৰ পুতেক ৰামৰ লগত হ'ব। আপোনালোকৰ যোৰাটো ত্ৰিলোকৰ ভিতৰত চবতকৈ অদ্ভুত হ'ব। এনেকৈয়ে সীতাই সুধি গৈ আছিল। চৰাই দুটাই উত্তৰ দি গৈ আছিল। সীতাই ক'লে যে যেতিয়ালৈকে আমাৰ বিয়া নহয় তেতিয়ালৈকে তোমালোকে ৰাজমহলতে থাকিব লাগিব। হে জনকৰ জীয়ৰী, আমি আকাশৰ পক্ষী হয়, সেইকাৰণে আমি এনেকৈ পিঞ্জৰাৰ ভিতৰত সোমাই জীয়াই থাকিব নোৱাৰিম। আমাক এৰি দিয়া। চৰাই দুটাই সীতাক বহুত কাকুতি মিনতি কৰিলে। সীতা মাই মতা ভাটৌটোক এৰি দিলে আৰু মাইকী ভাটৌটোক বান্ধি থ'লে। সীতাই ক'লে যে ই মোৰ লগত থাকিব। মতা ভাটৌটোৱে ক'লে যে মোৰ পত্নী গৰ্ভৱতী হয়, সেইকাৰণে ইয়াক এৰি দিয়ক। আমি এটাই আনটোক এৰি যোৱাৰ দুখ সহিব নোৱাৰোঁ, সেইকাৰণে মোৰ পত্নীক যাব দিয়া। কিন্তু মা সীতাই অলপো নুশুনিলে। সেইকাৰণে মাইকী ভাটৌজনীৰ বহুত খং উঠিল আৰু মা সীতাক শাপ দিলে যে যিধৰণে মোক গৰ্ভৱতী অৱস্থাত মোৰ পতিৰ পৰা দূৰ কৰিলা, ঠিক তেনেদৰে আপুনিও এদিন আপোনাৰ গৰ্ভৱতী অৱস্থাত পতিৰ পৰা দূৰত থাকিব লাগিব। এনেকৈয়ে কৈ মাইকী ভাটৌজনী মৰি থাকিলে। মাইকী ভাটৌটো মৰা দেখি মতা ভাটৌটো পত্নীৰ দুখত মৰি থাকিল। সেয়া দেখি মা সীতাৰ বহুত দুখ লাগিল, কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ গৈছিল। কোৱা হৈছে যে সেই ভাটৌটোৱে আকৌ ধোবী হৈ জনম ল'লে আৰু মা সীতাৰ চৰিত্ৰৰ বিষয়ে কৈছিল, যাৰ দ্বাৰা ভগৱান ৰামে মা সীতাক গৰ্ভ অৱস্থাত এৰি দিছিল। তাৰ পিছত মা সীতা বাল্মীকি আশ্ৰমলৈ গৈছিল আৰু তাতে লৱ-কুশক জন্ম দিছিল। আজিৰ কাহিনীটো কেনেকুৱা লাগিলে মোক জনাব কমেণ্ট কৰি। ভাল লাগিলে যদি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। বাই ফ্ৰেণ্ডছ।